Dear friends, welcome to MEHL Knowledge YouTube channel. আজি মই পৰিৱেশৰ কেইটামান প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। 1 নম্বৰ পাঠ্যপুথি হল দাৰ্শনিক গৰাকী দলপতি কৰ্মচাৰী। আপোনালোক জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দাৰ্শনিক। 2 নম্বৰটো চাওক ফনা শব্দৰ অৰ্থ হল ক নম্বৰ মাটি পানী গছ প্ৰাণী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাণী। ফনা শব্দৰ অৰ্থ হল প্ৰাণী। ইয়াৰ 3 নম্বৰ চাওক পৰিৱেশৰ সুৰক্ষা আইন প্ৰণয়ন হয়। এতিয়া পৰিৱেশ সুৰক্ষা আইন কেতিয়া প্ৰণয়ন হয় আপোনালোকে জানেই। 1 নম্বৰ 1980, 2 নম্বৰ 1981, 3 নম্বৰ 1972, 4 নম্বৰ 1932। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1981। 4 নম্বৰটো চাওক বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কেইটা? 5টা, 7টা, 6টা, 10টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 5টা। 5 নম্বৰটো চাওক নাগৰিকত্বৰ পৰা কোনে বঞ্চিত কৰিব পাৰে? ক নম্বৰ হ'ল ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰপতি। এতিয়া চাওক হিন্দ স্বৰাজ নামৰ গ্ৰন্থখনৰ লিখক কোন? ক নম্বৰ মানবেন্দ্ৰনাথ ৰয়, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাত্মা গান্ধী। জাতীয় সংহতিৰ প্ৰতীক কি? আঞ্চলিক ভাষা, জাতীয় সংগীত, সংবিধান, উপৰায়তন হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব জাতীয় সংগীত। 10 নম্বৰ চাওক অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? ক নম্বৰ গুৱাহাটী, ডিগবৈ, বঙাইগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোক জানে কি ডিগবৈ। আয়োডিনৰ অভাৱত কি ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গঁৰাল। আপোনালোক জানেই যে আয়োডিনৰ অভাৱত গঁৰাল বেমাৰ হয়। 12 নম্বৰ চাওক কোনবিধ কয়লা সৰ্বোত্তম? একদম বিটুমিনাছ, পিট, এন্থ্ৰাচাইট আৰু লিগনাইট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এন্থ্ৰাচাইট। পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে? পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগ মহাসাগৰত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 97। Please friend, subscribe my YouTube channel MEHL Knowledge.